Hello everyone. আজি আমাৰ বেটি তাই ফাৰ্ষ্ট শ্বপিঙত যাব ওলাইছে চাও তাই আজি কেনেকুৱা কি কৰে কি ৰিয়েকচন দিয়ে আমনি কৰে নেকি তাই ফাৰ্ষ্ট শ্বপিং এক্সপেৰিয়েন্স তো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো ক'ত গৈ আছো আজি আমি শ্বপিং কৰিব সকলো দেখাম ব্লগটো লাষ্টলৈ চাই থাকিব কাৰণ এটা ইম্পৰ্টেন্ট বস্তু আনিলে তাত আপোনালোকৰ কমেন্টৰ কুপটি চলাই দিয়া কেনেকৈ চলাই দেউতাকৰ লগত গাড়ী চিটত বহি তাই বহুত ভাল পায় আজি ৱেডাৰটো ভাল তো সেইকাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ কাৰণ তাই সদায় ঘৰৰ ভিতৰতে থাকে যে ফ্লেটৰ ভিতৰতে থাকে তো আমনি পাই যায় তো সেইকাৰণে অলপ ওলাই আহিলে তাই বহুত ভাল পায় এনেও তাই ফুৰি বহুত ভাল পায় এনজয় কৰে বহুত এনজয় কৰে চব বস্তু চব ফালে একদম চাই আহি আছে চাই তাই অলপ আমনিও লাগি গ'ল সেইকাৰণে অলপ টোপনি যোৱা নিচিনা হৈ গৈছে বেছি টাইম নাই আৰু আমি পামগৈ আমি একচুৱেলি আজি আহিছোঁ আদাবাৰী NC স্কোৱাৰ মললৈ তাতে ভাবিলোঁ এখন মমছ বি বুলি এখন আছে সৰু ল'ৰা ছোৱালী কাপোৰ পোৱা তো ভাবিছোঁ তাতে যাওঁ তাই অলপ বস্তু চাবলৈ সেয়া আমি পাই গ'লোহি এতিয়া NC স্কোৱাৰ মল হেল্ল' এভৰিৱান আজিৰ পৰা আমি এটা নতুন ব্লগিং জাৰ্নি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ হোপ আপোনালোকে চবেই আমাক মৰম দিব আমাৰ এই সৰু পৰিয়ালটোত মই মুন্মি মোৰ হাজবেণ্ড সৌৰভ আৰু আমাৰ অকণমানি এজনী ছোৱালী জাষ্ট 5 months হৈছে তাই তো আমাৰ এইটোৱে এটা সৰু পৰিয়াল আমি নতুনকৈ এটা ব্লগিং জাৰ্নি ষ্টাৰ্ট কৰিছোঁ ভাবিছোঁ এই ব্লগিং জাৰ্নিটো আমি এইকাৰণে ষ্টাৰ্ট কৰিছোঁ কাৰণ তাই যেতিয়া ডাঙৰ হৈ যাব তাই যিবোৰ এই সৰু মেমৰিজবোৰ যাতে তাই এই ছ'চিয়েল মিডিয়াতে যাতে তাই চাব পাৰে কাৰণ কি আমি ফটো ক্লিক কৰিলেও কেতিয়াবা ডিলিট হৈ যায় বা ইমান আমি সৰু মেমৰিজবিলাক আমি নাৰাখোঁ বা ৰখা নহয় চ' তাই ছ'চিয়েল মিডিয়াত যদি আমি ইচ এণ্ড এভৰি মুমেণ্টছবিলাক তাই যদি ৰাখিব পাৰোঁ সেইটো তাইও ডাঙৰ হৈ চাই বহুত বেছি ভাল পাব চ' সেইকাৰণে আমি এইটো ব্লগিং জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ আৰু ভাবিছোঁ আপোনালোকেও আমাক মৰম দিব আপোনালোকেও আমাৰ ফেমিলিত জইন হ'ব বুলি আমি আশা ৰাখিছোঁ যদি আমাৰ ভিডিঅ'ছবিলাক আপোনালোকে পচন্দ কৰে দেন আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তাইৰ ৰিয়েকশ্যনবোৰ চাওকচোন এনজয় কৰি আছে তাইকো কাপোৰবোৰ দেখাইছোঁ এইটো কথাই কৈ আছিলোঁ চাওকচোন এটা নতুন বস্তু দেখিলোঁ চাওকচোন মস্কিউটো ৰেপেলেণ্ট বেবীৰ কাৰণে ছেফ বুলি কৈছে ইয়াত লিখাও আছে বেবীৰ কাৰণে ছেফ বুলি কিন্তু মই নাজানো এইটো মই আজিলৈকে ইউজ কৰা নাই মই ফাৰ্ষ্ট টাইম দেখিছোঁ তো মই লৈ আহিলোঁ ইয়াতে 24 পিচেছ থাকে মই ভাবিলোঁ এইটো কামত আহিব নেকি ইয়াত ইমান মহ ওলাই মাজে তাই কামুৰি থাকে তো ভাবিলোঁ এইটো অলপ কামত আহিব চ' চাওঁচোন এইটো মই লৈ গৈ কেনেকুৱা পাওঁ তো আপোনালোকে যদি কোনোবাই এইটো ইউজ কৰিছে তো কমেণ্টত জনাবচোন ইউজ কৰিলে এইটো ইউজফুল হয় নহয় কামত আহিছে নেকি বা ছাইড এফেক্ট আছে নেকি কাৰণ কি ইয়াৰ স্মেলটো মই অলপ হাৰ্ড পাইছোঁ লাইক চিত্ৰনলাৰ যিটো আমি ঘৰ মুচোতে চিত্ৰনলা দিওঁ লেমন গ্ৰাছ তো সেই একদম স্মেলটো সেইটো একদম কিন্তু অলপ স্মেলটো শ্বাৰ্প হয় শ্বপিং কৰি এতিয়া ওলালোঁ এতিয়া ভাবিলোঁ অলপ কফি অকণমানকৈ খাওঁ তো এয়া চাওকচোন তাই কফি শ্বপত বহালোঁ তাই একদম ধুনীয়াকৈ বহি আছে আমি অলপ কফি ল'লোঁ তাৰপিছতে আৰু ঘৰ আহি গ'লোঁ আৰু
গৈছিলা তুমি এতিয়া ক'ত গৈছিলা নেকি ক'ত গৈছিলা কৈ দিয়া ক'ত গৈছিলা তুমি যে আজি বজাৰ কৰিলা তুমি কাপোৰ কিনিলা কৈ দিয়া বাবা কৈ দিয়া সবকে বাবা কৈ দিয়া বাবা কৈ দিয়া বাবা কৈ দিয়া বাই বাবা কৈ দিয়া বাই বাই বেলেগ এটা ব্লগত আকৌ লগ পাই আছোঁ বুলি কৈ বাবা কৈ দিয়া